মনৰ কথাৰে আপোনালোকৰ আগত আকৌ উপস্থিত হলোহি বয়স বাঢ়ি অহাৰ লগে লগে পুৰণা বহুত কথাই মনৰ মাজত দোলা দি থাকে সেইবিলাক কেতিয়াবা ক'বলৈ বা লিখিবলৈ মন গলেও দেখোন বয়সৰ লগে লগে মন নযোৱা হৈছে তথাপি আজি মই ঘৰ দুৱাৰ চাফা কৰি থাকোতে বহুত দিনতে মনৰ কথা হিচাপে লিখি ৰখা মোৰ এটা মানে কেইখনমান গল্প নিচিনা নহয় লিখি ৰাখিছিলোঁ তাকে মই আজি ভাবিলো আপোনালোকৰ আগত পঢ়িও শুনাও আৰু বস্তুটো মই ৰাখিও দিওঁ মোৰ মনৰ কথাৰ বস্তুটো আছিলে শাহু বোৱাৰী মোৰ বুঢ়ী শাহুৱে পুৱাই উঠি চিঞৰ বাখৰখন লগাই দিয়ে মোৰ শাহু মাই তৰা নৰা চিঙি বিছনা এৰি কামত লাগে এয়া প্ৰায় মই বিয়া হৈ অহা এক সপ্তাহ মানৰ কাহিনী মই আঠমঙলা খাই মাৰ ঘৰৰ পৰা ঘূৰি অহাৰ পিছতে এই কাহিনী মোৰ ওপৰত প্ৰতিফলিত হয় ৰাতিপুৱা পোহৰ নহওঁতে মোৰ শাহু মায়ে চিঞৰি ক'ব বোৱাৰী দেউতাৰে বাহিৰলৈ যাব লাগে ইমান দেৰি চোতাল ঘৰ নাখাৰিলে বাহি ঘৰ বাহি চোতাল ভৰি দি কেনেকৈ যাব সোনকালে উঠ ঘৰ চোতাল হাৰি গা পা ধুই চাহৰ চচপেনটো উঠাই দে পুৱাই চিঞৰি চিঞৰি কান্দিবলৈ মন যায় কি কৰিম মানুহজনেও দুখ কৰি কয় যোৱা কি কৰিবা বোৱাৰী হলে এনেকুৱা হ'বই শাহু দেউতাই বাৰান্দাত বহি ৰাস্তাই দি যোৱা সকলো মানুহকে যেন বোৱাৰী হাতে চাহ একাপ খুৱাইহে পঠাব যিমান পাৰো বোৱাৰী ধৰ্ম পালন কৰিবলৈ চেষ্টা কৰিও হাৰি যাওঁ পুৱাৰ লগে লগে মাত্ৰ চাহ ভাতৰ লগতে ঘৰুৱা কাম কাজৰ মাজত যদি মাথালৈ উৰণিখন টানি নলওঁ সেইটো এটা হুলস্থুলৰ পৰিৱেশ মুঠৰ ওপৰত গাঁৱৰ মানুহে ভাল পোৱা দহে খলগা বোৱাৰী হ'ব লাগিব এনেকৈ শাহু মাই তৰ্চা সহ্যৰ বাহিৰত বুঢ়ী শাহুৱায়ে মাজে মাজে মনে মনে মাতি কয় দুখ নকৰিবি আই সময়ত সকলো ঠিক হৈ যাব শহুৰ বুঢ়াই মৰমেৰে মাতি বুজালেও মোৰ শাহু মায়ে খঙত ৰণ্যচণ্ডী হৈ কয় বোৱাৰীক মাথাত তুলি লৈছে নহয় গম পাব মানুহজনেও কিবা ক'লে কয় সুন্দৰী বিয়া পাতি আনিছ নহয় চৌকেছতে সজাই ৰাখ আমি বোৱাৰী ভাত খাই অহাই নাই ঘৈণীয়েহে বোৱাৰী হৈছে মুঠৰ ওপৰত গাঁৱলীয়া ভাষাৰ ফুল জাৰি এদিন পুৱাতে সোনকালে বিছনা নেৰাৰ বাবে মোক গালি পাৰি থাকোতে বুঢ়ী শাহুৱে ক'লে ঘৰখনত লক্ষী চাৰি বোৱাৰীজনী কিমান গালি পাৰি থাক সেইদিনাহে শাহুমাৰ আচল ৰূপটো ধৰা পৰি গ'ল খঙত একো নাই হৈ বুঢ়ী শাহুৰ ফালে খেদা মাৰি গৈ ক'লে কিয় মই বোৱাৰী হৈ আহোঁতে আপুনিও ঘৰখনত এইদৰে লক্ষী চৰা কৰা নাছিল জানো শাহু এগৰাকী বোৱাৰীতকৈ কোনোবা ভাল বোৱাৰী হ'ব পাৰে জানো আপুনি মোক গৰকি কিমান ভাল কৰিলে দেখা নাই এতিয়া যে মোৰ বোৱাৰীৰ ওপৰত মাত মাতিছে সেইদিনাহে বুজি পালো মোৰ ওপৰত শাহুমাৰ কিমান খং আচলতে এই নিয়ম নীতি ক্ৰমান্বয়ে চলি অহা এটা পৰম্পৰা বুলিয়ে ক'ব লাগিব এজনী শাহুৰ পৰা এজনী শাহুলৈ পৰিৱৰ্তিত হয় অলপ দেৰি চিঞৰি চিঞৰি কান্দি মোৰ মূৰত হাত ফুৰাই মোৰ শাহুমায়ে ক'লে আইও বেয়া নেপাবি মোৰ ওপৰত কৰা অত্যাচাৰবিলাক ওলোটাই মোৰ শাহুক কোৱাৰ মোৰ কোনো সুবিধাই পোৱা নাছিলোঁ মই মানুহজনী জ্বলি পুৰি শেষ হৈ গৈছিলোঁ কিন্তু মোৰ ওচৰত কাৰো সহায় নাছিল মনত তোৰ দৰে ময়ো বহুত কষ্ট পাইছিলোঁ আমাৰ বোৱাৰীবোৰক শাহু আইহঁতে জীয়েকৰ দৰে কিয় ল'ব নোৱাৰে বাৰু আৰু ল'ব নোৱাৰিলেও সেইকাৰণে শাহু বোৱাৰী ব্যৱধান বাঢ়ি গৈ আছে পুতেক নাতিহঁতৰ দায়িত্বৰ অজুহাত লৈ বোৱাৰীজনী বুকুৰ পৰা আঁতৰাই পঠিয়ায় এইটো মোৰ মনৰ কথা আছিলে মই যেতিয়া হিন্দুস্তান কাগজ কল মৰিগাঁৱত চাকৰি কৰি আছিলোঁ তেতিয়া মাজে মাজে দুই এটা মনলৈ অহা কথাবিলাক লিখি গৈছিলোঁ কিন্তু এতিয়া সময়ৰ লগে লগে সকলো হেৰাই গৈছে কেতিয়াবা ঘৰ দুৱাৰ চাফা কৰি থাকোঁতে অকস্মাতে কাগজবোৰ পাই যাওঁ আৰু তেতিয়া মই আপোনালোকৰ আগত কৈ পেলাই ৰাখি থোৱাৰ মানসেৰে আজি মই এই কথাখিনি আপোনালোকৰ আগত ক'লোঁ গতিকে মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব নমস্কাৰ